নামৰ পিছতে জানো মোৰ নামৰ মাজৰ ভাগতো আছিলে গা বেয়া আৰু তাৰপিছতে বহুত বেয়া হৈ গ'ল ভাগৱতৰ পাছতো। সেইকাৰণে ভাবিলোঁ ইমান দুৰ্বল যিহেতুকে মই এটা চিলাইন লগাই আহোঁ। আৰু সেইদিনা মই নগাঁৱতো দেখাই আহিছিলোঁ গৈ চাউচৰীয়াত দেখাই আহিলোঁ ডক্টৰক, আৰু তাৰ ভিতৰতো মোৰ ভাল পোৱা নাই। সেইকাৰণে এটা মই ভিটামিনৰ চিলাইন ল'ব আহিলোঁ আৰু অকলেই আমাৰ গভৰ্ণমেণ্ট হস্পিটেলতে এটা মই চিলাইন লগাই আছোঁ। আৰু ভাবিলোঁ অকণমান ভিডিঅ' অকণ কৰি থওঁ, আপোনালোককো দেখাওঁ। সেইকাৰণে ময়ো লৈ আছোঁ আৰু মোৰ ওচৰতে এজনী আইতাও লৈ আছে, যিজনী আইতা মই বহুত ভাল পাওঁ। গভৰ্ণমেণ্ট হস্পিটেলৰ পৰা এটা মই চিলাইন লগাই আহিছোঁ। গাটো মোৰ বহুত দুৰ্বল কিয় জানো। সেইদিনা অলপত নগাঁৱতো দেখাই আহিলোঁ চাৰ্চাৰীয়াত, আৰু এতিয়া ভাবিছোঁ ঘৰ গৈ পাই লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। চব এইখন হাত, আৰু এতিয়া মই যাওঁ ঘৰলৈ, আপোনালোকক ঘৰত গৈ লগ পাই আছোঁ। নমস্কাৰ জনাই আমাৰ আজি ভিডিঅ'টো আবেলি ষ্টাৰ্ট কৰিছোঁ। আপোনালোকৰ খবৰ ভালনে? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। বৰ্তমান মোৰ ইমান ভাল নহয়, নাজানো কিয়। ইমান ভালকৈ খাইছোঁ বৈছোঁ যদিও মোৰ কিবা নহয় কিবা বেমাৰে মানে লৈ আছে। 1 নম্বৰত উশাহ চুটি, বুকু ধপধপনি, হাৰ্টৰ প্ৰব্লেম অলপ আছে, থাইৰয়ডৰ প্ৰব্লেম অলপ আছে, ফেটি লিভাৰ আছে, আৰু তাৰপিছত ইমানেই গা দুৰ্বল, খাই বৈ লোৱাৰ পিছতো ইমান দুৰ্বল মই ক'ব নোৱাৰোঁ। আজি সেইকাৰণে এটা মই চিলাইন লগালোঁ আগবেলা ভাগত। তাৰপিছত গাটো তেনেই বেয়া আছিলে, শুই পৰিলোঁ বিচনাতে। আৰু এতিয়া ভাবিছোঁ মোৰ মনটো তেনেই মানে দুৰ্বল হৈ আছে, ভাগৰুৱা আৰু দুৰ্বল। ভাবিছোঁ মাৰ ঘৰলৈ যাওঁ। ভাইটিকো কালি অপাৰেশ্যন কৰিলে এপ'লত ইণ্টাৰনেশ্যনেলত, আৰু এতিয়া সি আজি আহি আছে বোলে, ডিচাৰ্জ দিলে তাকে যাওঁ ঘৰলৈ। ভাইটিকো লগ পোৱা হ'ল আৰু মোৰ মনটো কিজানি অকণ ভালেই লাগে। সেইকাৰণে ওলালোঁ। আজি শনিবাৰ স্কুল, ল'ৰাটো আহিলে স্কুলৰ পৰা, টিউশ্যন নাই, আৰু কালিলৈ দেওবাৰ, পৰহিকৈ স্কুলত থ'ম আৰু ঘৰলৈ গুচি আহিম। এতিয়া বাৰু গৈ থাকোঁ, আপোনালোককো কি পাৰোঁ দেখাই থাকিম। আমাৰ ল'ৰাই আহিলেই যেনেকেই নহওক সি আইচক্ৰীম মানে খাবই, আৰু নহ'লে কেক খাবই। এইখন বেকাৰীতে কামপুৰৰ, আৰু খাই মেলি ল'লে। তাৰপিছত এতিয়া আমি আহি আছোঁ বজাৰখনৰ অকণমান আপোনালোককো দেখাই দিছোঁ, চাওক। আৰু লগতে আইচক্ৰীম দেৱৰ একদম সেইটো ফেভাৰেট, লাগিবই তাক। খাই আহি আছোঁ এতিয়া। আৰু শাকে পাচলিয়ে গোটেই বজাৰখন বৰ ভাল লাগে। টেম্পুত বহি টাইম পাছ কৰি আছোঁ। আৰু ল'ৰাই কি খাইছে বাপৰে। তেনে সন্ধিয়া হ'ল, ঘৰ মানে চাপৰ মুখ পাওঁতে আৰু তাৰ পৰা ল'ৰাই ক'লে অকণমান সি চাওমিন খাই বোলে। মই ইয়াত খাব নালাগে, পেকিং কৰি লোৱা, ঘৰতে খাবা। আৰু সেইফালে সেয়া চাপৰ মুখৰ ৰেল গেটটো। আৰু এতিয়া আমি ঘৰ পাই ঘৰ আহি বহিছোঁহে, ইহঁতৰ উৎপাত দেখিছেনে? ইমান পিটন দিম এতিয়া দেই, মই আমাৰ টিটুকে পিটন দিম এতিয়া। ইমান উৎপাত কৰিব নালাগে দেই, পঢ়া শুনা কৰা সময় এতিয়া। সন্ধিয়া হৈ গ'ল, এতিয়া কাপোৰ কানি খুলি পঢ়িব লাগে। পিকিনো মানুহটো চাওঁহে, পিকিনো মানুহটো চাওঁ। আকৌ মাহঁত এতিয়া ভাইটিহঁত আহি পাইছেহি ঘৰ, আৰু চাওক তাৰ মানে অপাৰেশ্যন আজি 18 মাহৰ ভিতৰতে আকৌ এবাৰ ষ্টনৰ অপাৰেশ্যন হ'ল। সি ভিতৰলৈ গ'ল বাৰু, মই দেখা। এইফালে মোৰ সৰু ভাইটি ক'লা স্পৰ্টিং যে পিন্ধি আছিলে, তাৰেই অপাৰেশ্যন হৈছিল। আকৌ হস্পিটেলৰ পৰা অহা কথা, সেইকাৰণে ধুমধাম ভাত বনোৱা হৈ গ'ল। ভেন্দি আলু ভাজিলে, লেচেৰা মাহ, নেমু আৰু দাইল, ভাত। এইফালে আছে ব্ৰইলাৰ মাংস, আৰু লগতে আছে এখন পাপৰ। এতিয়া আমি সকলোৱে সোনকালে ভাতকেইটা খাই লৈছোঁ সোনকালে, কাৰণ ভাগৰে জিগৰে হস্পিটেলৰ পৰা আহিছে, ৰৈ থকা কোনো সময়ে নহয়। খাই বৈ লৈ সকলোৱে আৰাম কৰিব লাগে। আৰু আমাৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো অল কৰি ৰাখিব। পুনৰ লগ পাম অন্য